ছিকিউৰিটিৰ কাৰণে আমি অহাকালি পলিঙৰ কাৰণে আৰু আজি পোল মেটেৰিয়েল যিবিলাক পলিং ষ্টেচনত যাব তাৰ কাৰণে আমাৰ ECI যিটো গাইডলাইন আছে সেই গাইডলাইন মতে আমি সকলো ব্যৱস্থা কৰিছোঁ। যিমান আমাৰ পোল বিল্ডিং আছে মেক্সিমাম পোল 80% প্লাছ পোল বিল্ডিং আমি ফিক্সড পিকেট দি ফিক্সড আৰ্ম গাৰ্ড দি আমি কভাৰ কৰিছোঁ আৰু তাৰ উপৰিও প্ৰত্যেকটো পলিং ষ্টেচনত এজন হোমগাৰ্ড আৰু এজন চিপাহী থাকিব। তাৰ উপৰি থানা আৰু আউটপোষ্টবিলাকতো আমি ফ'ৰ্চ ৰাখিছোঁ যাতে তেওঁলোকে গোটেই এৰিয়াটো পেট্ৰলিং কৰিব পাৰে আৰু নিৰাপত্তাটো ৰাখিব পাৰে। সীমান্তত 16টাকে BOP আছে SSBৰ যিটো তেওঁলোকে মেন কৰে। তো তেওঁলোক 15 কিলোমিটাৰ ৰেডিয়াছত তেওঁলোকে নিজৰ এৰিয়াটো প্ৰটেকশ্যন কৰে, সেইটো আছে। তাৰ উপৰিও আৰ্মি ইউনিট আছে, 5টা আৰ্মি ইউনিট আছে সীমান্ত এৰিয়াত। তেওঁলোকে সেই এৰিয়াটো এই দুদিন এক্সট্ৰা পেট্ৰলিং এক্সট্ৰা তেওঁলোকে ছাৰ্ভিলেঞ্চ ৰাখিছে। সেই তেনেকৈ আমি ছিকিউৰিটি ব্যৱস্থাটো কৰিছোঁ। সেইকাৰণে আৰ্মি ইউনিট লগোৱা হৈছে সেইবিলাক অঞ্চলত য'ত যেনেকুৱা খবৰ আহিছে যে এনেকুৱা জংঘলত উগ্ৰপন্থী এটা সৰু গ্ৰুপ এটা আছে, গতিকে যাতে তেওঁলোক নামি আহিব নোৱাৰে তাৰ ব্যৱস্থা আমি বৰ্ডাৰ অঞ্চলত কৰিছোঁ। ৰেগুলাৰ পেট্ৰলিং আৰু ছাৰ্ভিলেঞ্চ আছে যাতে তেওঁলোকে নামি আহি একো গণ্ডগোল কৰিব নোৱাৰে। হয়, মানে আমাৰ ওপৰত এটা গুৰু দায়িত্ব অৰ্পণ কৰা হৈছে। আমি ফুল্লি প্ৰিপেয়াৰ্ড ৰেডি হৈ আহিছোঁ। মোৰ লগত 2জন ছেক্টৰ অফিচাৰ আছে আৰু 2জন ছেক্টৰ অফিচাৰৰ লগত টোটেল 27 মানে পুলিং ষ্টেচন অৰ্থাৎ 27 পুলিং পাৰ্টি থাকিব। এইখিনি লৈ পেলাই আজি আমি ফিল্ডত গুচি যাম আৰু সিহঁতক নিজা যিটো পুলিং ষ্টেচন সিহঁতক মানে এজাইন কৰা হৈছে তাতে আমি পহুচাই দিম। ভোটাৰসকলক এইটো আহ্বান জনাম, যিহেতু মানে COVID-19ৰ সমস্যাটো চলি আছে, সিহঁতে মাস্ক পিন্ধি পেলাই পলিং ষ্টেচনত আহিব লাগে, ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব লাগে আৰু এডমিনিষ্ট্ৰেটিভ ছাইডৰ পৰা ৱেল প্ৰিপেয়াৰ্ড মানে আমাৰ যিখিনি যোগাৰ কৰি দিব লাগে গোটেইখিনি যোগাৰ কৰি দিছে। গতিকে মই আশা কৰোঁ আমাৰ নিৰ্বাচনটো ধুনীয়াকৈ অতিবাহিত হ'ব।